নমস্কাৰ বন্ধু বান্ধৱীসকল, মাই এছামিজ সলিউশ্যন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকে যদি মোৰ চেনেলখনত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বনকুঁৱৰী। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো হ'ল অপশ্যন চি, বনকুঁৱৰী। নেক্সট কুৱেশ্যন, বিশ্ব গড় দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 22 ছেপ্টেম্বৰ। বিশ্ব গড় দিৱস 22 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন চহৰক পিংক চিটি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, জয়পুৰ। ভাৰতৰ জয়পুৰক পিংক চিটি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্য কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, ছিকিম। ভাৰতৰ আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্য হ'ল ছিকিম। নেক্সট কুৱেশ্যন, হৰ্ণবিল কোন ৰাজ্যৰ জাতীয় উৎসৱ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, নাগালেণ্ড। হৰ্ণবিল নাগালেণ্ডৰ জাতীয় উৎসৱ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ল'ৰা বন্ধু। প্ৰথম অসমীয়া শিশু আলোচনীখন হ'ল ল'ৰা বন্ধু। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধী অসমলৈ প্ৰথমে কেতিয়া আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1921 চনত। মহাত্মা গান্ধী অসমলৈ প্ৰথম আহিছিল 1921 চনত। নেক্সট কুৱেশ্যন, ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, চৰ্দাৰ বল্লভভাই পেটেলক। ভাৰতৰ লৌহ মানৱ বুলি চৰ্দাৰ বল্লভভাই পেটেলক কোৱা হয়। নেক্সট কুৱেশ্যন, নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কলকাতা। নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰ কলকাতাত অৱস্থিত। নেক্সট কুৱেশ্যন, প্ৰথম ভাৰতীয় নোবেল বঁটা বিজয়ী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৰবীন্দ্ৰনাথ ঠাকুৰ। প্ৰথম ভাৰতীয় নোবেল বঁটা বিজয়ী হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন, অসমীয়া গদ্য সাহিত্যৰ জনক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ভট্টদেৱ। অসমীয়া গদ্য সাহিত্যৰ জনক হ'ল ভট্টদেৱ। নেক্সট কুৱেশ্যন, ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, নলিনীবালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, অলকানন্দা। অলকানন্দা গ্ৰন্থৰ বাবে নলিনীবালা দেৱীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। কুৱেশ্যন, চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মংগল পাণ্ডে। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ হ'ল মংগল পাণ্ডে। নেক্সট কুৱেশ্যন, অসমত কোন তাৰিখে শিল্পী দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 17 জানুৱাৰী। অসমত 17 জানুৱাৰী তাৰিখে শিল্পী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসমত কোন তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 3 ছেপ্টেম্বৰ। অসমত 3 ছেপ্টেম্বৰ তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, কোন তাৰিখে অসম আৰক্ষী দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1 অক্টোবৰ। 1 অক্টোবৰ তাৰিখে অসম আৰক্ষী দিৱস বা আছাম পুলিচ ডে পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসমত কোন তাৰিখে সতিসাধিনী দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 21 এপ্ৰিল। 21 এপ্ৰিল তাৰিখে অসমত সতিসাধিনী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, কোন তাৰিখে ৰাভা দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, 20 জুন। 20 জুন তাৰিখে অসমত ৰাভা দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, কোন তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় যুৱ দিৱস নেশ্যনেল ইউথ ডে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, 12 জানুৱাৰী। 12 জানুৱাৰী তাৰিখে
ভাৰতত ৰাষ্ট্ৰীয় যুৱ দিৱস নেশ্যনেল ইউথ ডে পালন কৰা হয়। কোন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ইণ্টাৰনেশ্যনেল য়োগা ডে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 21 জুন। 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ইণ্টাৰনেশ্যনেল য়োগা ডে পালন কৰা হয়। নেক্সট কুৱেশ্যন, নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বম বংশ। নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটো হ'ল বম বংশ। নেক্সট কুৱেশ্যন, কাৰ ৰাজত্বকালত হিউৱেন চাং অসমলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কুমাৰ ভাস্কৰ বৰ্মন। কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাং অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন, কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ কোনজন ৰজাই ভাগ লৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ভগদত্ত। কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ ভগদত্তই ভাগ লৈছিল। নেক্সট কুৱেশ্যন, দানৱ বংশৰ শেষ ৰজাজনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গটকাসুৰ। দানৱ বংশৰ শেষ ৰজাজন হ'ল গটকাসুৰ। নেক্সট কুৱেশ্যন, চি হিউ কি নামৰ পুথিখনৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হিউৱেন চাং। চি হিউ কি নামৰ পুথিখনৰ ৰচক হ'ল হিউৱেন চাং। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পুষ্য বৰ্মন। বৰ্মন বংশৰ প্ৰতিষ্ঠাপক হ'ল পুষ্য বৰ্মন। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ শেষ ৰজাজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভাস্কৰ বৰ্মন। বৰ্মন বংশৰ শেষ ৰজাজন হ'ল ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, কোনে দানৱ বংশ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহিৰংগ দানৱ। মহিৰংগ দানৱে দানৱ বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, পাল বংশৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ব্ৰহ্মপাল। পাল বংশৰ প্ৰতিষ্ঠাপক হ'ল ব্ৰহ্মপাল। নেক্সট কুৱেশ্যন, সতী সাধিনীৰ স্বামীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ নীতিপাল। সতী সাধিনীৰ স্বামীৰ নাম হ'ল নীতিপাল। নেক্সট কুৱেশ্যন, নৰনাৰায়ণৰ প্ৰকৃত নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মল্লদেৱ। নৰনাৰায়ণৰ প্ৰকৃত নাম হ'ল মল্লদেৱ। নেক্সট কুৱেশ্যন, কোনখন ৰাজ্যক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অসম। অসমক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কল্পনা চাওলা। প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী হ'ল কল্পনা চাওলা। সাহিত্য একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দিল্লী। সাহিত্য একাডেমীৰ মুখ্য কাৰ্যালয় দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যন, সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দিল্লী। সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন অসমীয়া কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোপীনাথ বৰদলৈ। ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন অসমীয়া হ'ল গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন, ইটাখুলিৰ ৰণ কোনজন আহোম স্বৰ্গদেউৰ দিনত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গদাধৰ সিংহ। ইটাখুলিৰ ৰণ গদাধৰ সিংহৰ দিনত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, বৰাইল অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাছাৰ জিলাত। বৰাইল অভয়াৰণ্য কাছাৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথম খেলুৱৈ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লাভলীনা বৰগোহাঁই। অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথম খেলুৱৈ হ'ল লাভলীনা বৰগোহাঁই। নেক্সট কুৱেশ্যন, অসম ফুটবল সন্থা কিমান চনত গঠন হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1946 চনত। অসম ফুটবল সন্থা 1946 চনত গঠন হয়। নেক্সট কুৱেশ্যন, অসম ক্ৰিকেট সন্থা কিমান চনত গঠন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব
অপশ্যন বি 1948 চনত। অসম ক্ৰিকেট সন্থা 1948 চনত গঠন কৰা হয়। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।